নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 8ৰ অসমীয়া বিষয়ৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ পৰা মই অসমীয়া বিষয়টোৰ ওপৰতো ক্লাছ 8ৰ বা ক্লাছ 9ৰ তাৰ ওপৰতো ভিডিঅ' দিয়া আৰম্ভ কৰিম। সেয়ে তোমালোকে ভিডিঅ'টো অন্তলৈকে চাই থাকিবা আৰু যিসকল ইয়াতে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়া আৰু লাইক বাটনটো যাতে ক্লিক কৰি দিয়া। আজি মই অসমীয়া বিষয়ৰ প্ৰথম লেচনটো নিয়ৰ নামৰ সেই লেচনটোৰ কুৱেশ্যন আনচাৰবোৰ ইয়াত লৈ আহিছোঁ। নিয়ৰ নামৰ কবিতাটোৰ কবি হ'ল চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই কবিতাটোৰ 2 নং প্ৰশ্ন উত্তৰৰ পৰা যিবোৰ আমাৰ প্ৰশ্ন আৰু আছে সেইবোৰৰ মই ইয়াতে উত্তৰবোৰ দি দিম। সেয়ে তোমালোকে কিতাপখন ওলাই ভালদৰে চাব পাৰা আৰু ইয়াৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। প্ৰথম কুৱেশ্যন প্ৰশ্নটো ৰাখিছোঁ মই ইয়াতে, মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? উত্তৰত দিছোঁ মই মুকুতা মণি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে। খ নম্বৰত দিছোঁ নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? উত্তৰটো হ'ব নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। গ নম্বৰ প্ৰশ্নটো হ'ল নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? উত্তৰটো হ'ব নিয়ৰে নিজম আকাশত নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে। ঘ নম্বৰ উত্তৰটো হ'ল ফুলনিত কি ছিগি ৰৈ গ'ল? উত্তৰটো হ'ব ফুলনিত মণি ছিঙি ৰৈ গ'ল। ঙ নম্বৰ প্ৰশ্নটো হ'ল আমাৰ কবিয়ে কি সৰি থকাৰ কথা কৈছে? উত্তৰটো হ'ব কবিয়ে নিশাৰ তৰা এটি সৰি থকাৰ কথা কৈছে। ইয়ালৈকে আছিল আমাৰ যিবোৰ অতি চমু উত্তৰ যিবোৰ আছে সেই সকলোবোৰ মই ইয়াত কৈ দিলোঁ। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোত প্ৰশ্নটোত মূল ভাৱ কবিতাটোৰ মূল ভাৱটো আলোচনা কৰিম। প্ৰশ্নটো হ'ল কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। এই মূল ভাৱটো আমি ইয়াত কৰিম। উত্তৰটো হ'ব প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা। কবিতাটি কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহণ সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। ইয়ালৈকে আছিল কবিতাটোৰ বৰ্ণনা। এতিয়া আমি দিম প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰতা, পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একেটা মণি অথবা পুৱাৰ পোহৰৰ সেমেকা উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে। এইটো আছিল সুন্দৰকৈ ইয়াত লিখা হৈছে, তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা। এতিয়া আমি আগবাঢ়িছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ, যিটো আমাৰ কিতাপখনত দিয়া আছে, তোমালোকে চাই ল'ব পাৰা। আছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। শব্দৰ অৰ্থ লিখিব দিছে। ফটিক মানে কি? স্বচ্ছ বা নিৰ্মল বা পৰিষ্কাৰ। যিকোনো এটা লিখিব পাৰা। পৰীক্ষা 2টা আহিলে 2টা লিখিব লাগিব। শুভে হ'ল শুৱনি কৰি তোলে, ধুনীয়া কৰি তোলে। হেঙুলি হ'ল হেঙুল বৰণীয়া। নিজম হ'ল নীৰৱ, একদম স্তব্ধ। নিচুক হ'ল আমাৰ কান্দোন সামৰি স্থিৰ হ। এতিয়া আমি 5 নম্বৰৰ ব্যাখ্যাত কৰিবলৈ আগবাঢ়িছোঁ। ব্যাখ্যাটোত দিছে নিজম আকাশৰ নিচুক কথাটি হিয়াতে থৈছে সাঁচি, কোন কাহিনীৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। এই আমাৰ কবিতা ফাঁকিৰ পৰা আমি প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰিব লাগিব আৰু ইয়াৰ বিষয়ত কি সোমাই আছে ভিতৰত সেইটো ক'ব লাগে। উত্তৰত দিয়া আছে ইয়াতে উদ্ধৃত কথা ফাঁকি কবিতা ফাঁকি আমাৰ পাঠ্যৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইটো আৰু তাৰপিছত তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। ৰাতিপুৱা ৰ'দৰ পোহৰ পৰি জিলিকি উঠা নিয়ৰৰ টোপালটোক কল্পনাপ্ৰৱণ কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ লগত তুলনা কৰিছে। নিস্তব্ধ আকাশত
কোনোবাই যেন হাঁহি হাঁহি নাচিছিল আৰু এই নাচনত ছিগি পৰা মুকুতামণিয়ে যেন নিয়ৰ। ইয়ালৈকে আছিল আমাৰ ব্যাখ্যাটো। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনলৈ যাম, প্ৰশ্নলৈ। তাত আছে যে উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। টোপনি মানে কি? নিদ্ৰা বা ঘুমতি। বেলি মানে হ'ল সূৰ্য আৰু ৰবি। পানী মানে জল। ফুল মানে পুষ্প। নিশা মানে ৰাতি। সপোন মানে সামাজিক। সপোন মানে আমাৰ এইটো স্বপ্ন হ'ব আমাৰ এইটো। আকাশ মানে গগন। চকু মানে নয়ন। ইয়ালৈকে আমি 7 নম্বৰ কুৱেশ্যনটো মই কৈ দিলোঁ। ইয়ালৈকে আছিল আমাৰ গোটেইখিনি কুৱেশ্যন এনচাৰ। তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা, আৰু যিসকলে ইয়াতে নতুনকৈ আহিছে আজি চেনেলটোত সকলোৱে ইয়াতে ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো। আজিৰ বাবে ভিডিঅ'টো ইয়াতে সামৰিলোঁ।